হেল্ল' এভৰিৱান, গুড মৰ্ণিং। পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি ৰাতিপুৱাই আমি দৌললৈ বুলি আহিছোঁ, শিৱসাগৰৰ ঐতিহ্যমণ্ডিত শিৱদৌল আৰু দেৱীদৌললৈ বুলি। যিহেতু আমি বঙাইগাঁৱত থাকোঁতেই ইয়াতে চাকি দিম বুলি আৰু দেৱীদৌলত শৰাই দিম বুলি আগবঢ়াই থৈছিলোঁ, সেইকাৰণে এতিয়া আহিছোঁ আৰু ভাবিলোঁ আপোনালোকো অলপমান দেখুৱাই দিওঁ। চাই থাকিব তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে। আৰু এয়াই হৈছে শিৱসাগৰৰ ঐতিহ্যমণ্ডিত শিৱদৌল। এইফালে আজি আমি দৌললৈ আহিছোঁ শৰাই দিবলৈ বুলি। এতিয়া প্ৰথমে শিৱদৌলত সোমালোঁ আৰু এতিয়া দেৱীদৌললৈ আহি আছোঁ। আৰু এয়াই হৈছে শিৱসাগৰৰ দেৱীদৌল। শিৱদৌলৰ কাষতে থকা এইভাগেই হৈছে হনুমান মন্দিৰ। আৰু এইভাগ দেখিছেনে, এয়া হৈছে বিষ্ণুদৌল। আজি অংকিতা ঘৰলৈ যাবলৈ ওলাইছে, পুৰা ফূৰ্তি, একেবাৰে পুৰা কাপোৰ ভৰাই আছে, বেগ ভৰাই লৈছে পুৰা। বহুত দিনত যাম যে, এবছৰ হ'ল। 7 মাহে ক'ত এবছৰ? এবছৰ হ'ল আৰু, তেতিয়া জুলাইত আগতে যাম। জোতা পিন্ধি লওঁ, দেৰি হৈছে। সোনকালে যাব লাগে। সোনকালে যাব লাগে। বোলা দেৰি হৈছে। প্ৰায় ৰেডি আৰু জোতা চোতা পিন্ধি মেলি। এতিয়া আমি ঘৰ আহি পাই গ'লোহি আৰু। ঘৰ আহি পুৰা ফূৰ্তি আৰু। হয় আৰু বুলি মাকৰ ঘৰলৈ আহিছোঁ। এইফালে আমাৰ মায়ে চাহ বাকী ৰেডি কৰিলেই। হ'লে আৰু চাহ বাকী মোৰ লগত নিবিলে দেখিছে নাই মাৰ কিবা শকত। চাহ খাই লোৱা, চাহ খাই লোৱা। এইবিলাক আমাৰ মায়ে বনাইছে দেই। পেৰা, নিমকি, নাৰিকলৰ লাৰু, তিল পিঠা। এইফালে খাই আছে পুৰা চাহ। শাহুৱেকে বনোৱা পিঠা খাই আছে। মায়ে মানে বহি হাঁহি আছে। এখন গীটাৰখন আমাৰ ভাইটিয়ে বজায় পুৰা। এদিন বজাই দেখাবি আকৌ। এইফালে আমাৰ ভিনীয়েক খোলালৈকে পুৰা কথা পাতি আছে আহিয়ে। এতিয়া নপতা হৈ থাকিলে। লাজ লাগিছে। মুখখন দেখাই দে আকৌ। এই আমাৰ ভাইটি দেই। হাই বুলি কৈ দে, হাই। এইফালে আমাৰ মহাশয় শুই আছে আহিয়ে। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। এতিয়া মই মাৰ ঘৰতে আছোঁহি আৰু ৰাতিপুৱা শুই উঠি এয়া চাহ খাই লৈছোঁ আৰু। এইফালে আমাৰ দেউতা দেই চাহ খাই আছে। এইফালে আমাৰ দেউতাই জেক জুৱেক আহিছে বুলি একেবাৰে পুৰা লোকেল মুৰ্গী আনি পিনি কাটি আছে আৰু এতিয়া। এইবিলাক হৈছে আমাৰ ঘৰত লগা বিলাহী। তাৰপৰা এইফালে পুৰা পকা পকা অমিতা ঘৰত লগা। এইফালে মায়ে কুন্দুলি আৰু সৰু আলুগুটি ভাজি বনাবলৈ বুলি ৰেডি কৰি লৈছে। কুন্দুলিখিনি আমাৰ ঘৰত লগা ন? ঘৰত লগা। এইফালে কচু বিলাহী পাতত দি পিটিকা বনাব। এইখিনি কচু দালিলে কচু দালি, তাত কচু দিছোঁ, তাৰপৰা জোৱা মগু
আৰু জালুক দিম। এয়া মাংস ফ্ৰাই কৰিছোঁ। মাংসৰ লগত ডাল কচু জালুকীয়া বনাম। অঁ ইয়াৰ লগতে দি দিব মানে ইয়াৰ লগতে দি দিম। অঁ এইটো এটা বেলেগ ষ্টাইলত বেলেগ ষ্টাইলত দিয়া। এইফালে জালুক লৈ লৈ বিলাহী দিব নি বিলাহী নিদিওঁ আৰু। অঁ এইফালে আমাৰ মায়ে এতিয়া লোকেল মুৰ্গীৰ মাংস বনাই আছে গ্ৰেভি কৰিবনে সেইটো অলপ গ্ৰেভি কৰিম। অলপ মানে শুকানকৈ ফ্ৰাই কৰিম। এইখিনি আলুখিনি প্ৰথমতে ফ্ৰাই কৰি লৈছে বহুত দিন মাহঁতৰ বনোৱা খোৱা নাই আজি খাম আৰু ভালকে কি হয় নাজানো আৰু দেই বনাইছোঁ। অংকিতা কচু পিটিকা বনাই আছে সৰু বিলাহীৰ লগত ধুনীয়াকে। মায়ে বনাইছে মই অকল হেৰিহে কৈ দিছোঁ আৰু সানিহে দিছোঁ বুলি আহি পিনে কি বনাবলৈ লৈছে? এইফালে পদিনা চাটনি পদিনা ভেদাইলতা বিলাহী বগানুহ আদা জলকীয়া মিক্সিত দি দিব ন এইটো? বিলাহীখিনি পুৰি লৈছে প্ৰথমে জলকীয়া কেইটা আৰু বিলাহী ঘৰত লগা ভেদাইলতা ভেদাইলতা পদিনা চব ঘৰৰ এতিয়া ভাতটো খাবলৈ বুলি লৈছোঁ আৰু মায়ে বনোৱা তেওঁ বাৰী আছে ৰখি আছোঁ খাবলৈ বুলি এইফালে চুলি ধুইছিলোঁ আজি শুকুৱাই নাই ভালকৈ খাই লওঁ তেতিয়াহ'লে এতিয়া ভাতটো এইফালে মায়ে পূৰা ৰেডি কৰি ল'লে আৰু এতিয়া আমাক খাবলৈ বুলি দিছে এইটো কচু পিটিকা পদিনা চাটনি এইটো চিকেন ড্ৰাই ফ্ৰাই কৰিছে এইফালে গ্ৰেভি লোকেল মুৰ্গী মাংসৰ এইটো কচু দালি জালুকীয়া এইফালে মায়ে কুন্দুলি ভাজি দিবলৈ পাহৰিলে এতিয়া দিছেহে কুন্দুলি ভাজি কি দিছে ইয়াত প্ৰথমতে মই ময়দা 3 কাপ দিছোঁ। এই কাপটো জোখৰে 3 কাপ দিছোঁ। তাৰপৰা এইটো চুজি এই চামুচখনে 1 চামুচ দিছোঁ। অঁ মচমচীয়া হ'বলৈ সেইটো মচমচীয়া হৈ থাকিবৰ কাৰণে সেইটো দিছোঁ। তাৰপৰা কালজিৰা দিম ইয়াতে কেইটামান দি দিম। সোৱাদ অনুসৰি মই নিমখটো দিছোঁ। মই ৰিফাইন দিম 3 চামুচ। তাৰপিছত এইটো মঠিব লাগিব মই এইটো মঠি থাকোঁতে মানে এইটো এটা লাডু গোটে এনেকৈ যেতিয়া এইটো হিচাপত ৰাখিব পাৰিলে এইটো হৈছে বুলি ভাবিব লাগিব। দিহান মঠিব লাগিব। বেছিকৈ ল'ব নোৱাৰি পানীটো ঢিলা হৈ যাব লাগিলে দিগদাৰ হ'ব। সেইকাৰণে কম পৰিমাণত সানিব লাগিব। এই মঠি এইটো কোমল হৈ গ'ল। হৈ যোৱাৰ পিছত মানে মই কিবা বাচন তাৰে 15 মিনিট সময়ৰ বাবে ঢাকি থ'ম। আমাৰ মায়ে এতিয়া নিমকি বনাই আছে দেই কাইলৈ ভাইটি যাবগৈ যে গুৱাহাটীলৈ ভাইটিৰ লগত দি পঠিয়াব আৰু ৰিফাইন দি লৈছে ৰিফাইন অলপ দি লৈছোঁ। তাৰপৰা এইটো ময়দাটো অলপ এনেকৈ দি দিছোঁ। আকৌ এইটো এনেকৈ মুটুকাই দিছোঁ। মুটুকাই এইটো আকৌ ৰিফাইন অকণমান সানি দিছোঁ। এইটো এনেকৈ অলপ চেপি দিব লাগিব। তাৰপৰা আকৌ ময়দা দিছোঁ। তো এনেকৈ জাপি দিব লাগিব। তো জাপি দি এতিয়া মই বেলি দিব লাগিব। আকৌ বেলি দিব লাগিব। এইটো বেছি ডাঙৰকৈ কৰা নাই। মই জলীয়া টাইপত কৰিছোঁ। ল'ৰাটোৱে নিব বাবে এইটো চাইজত কৰিছে ন এইটো চাইজতে কৈছোঁ। সৰু কৰিছোঁ। এতিয়া ৰিফাইনো দি দিছে ন ৰিফাইনটো অলপ গৰম হ'বলৈ দিছোঁ। মচমচীয়াকৈ ফ্ৰাই কৰিব আৰু ফ্ৰাই কৰিম আৰু এতিয়া এনেকৈ লুটিয়াই থাকিব লাগিব নহ'লে দেৰি যাব নহয়। লুটিয়াই অলপ ৰঙচুৱা হ'লে মানে অলপ মচমচীয়া হ'লে মই নমাই দিম আৰু এতিয়া ৰঙচুৱা হৈ গ'লে এতিয়া কাঢ়িব পৰা হৈ গ'ল এতিয়া কাঢ়িব পৰা হৈছে আৰু এইখিনি এইয়া নিমকি ৰেডি আৰু খাবৰ বাবে এতিয়া মায়ে সৰু নিমকি বনাবলৈ বুলি ৰেডি কৰি লৈছে এনেকৈ
এয়া চাওক আমাৰ মায়ে কৰা ফুলনি বাগিচাখন আৰু ইয়াৰ কাষতে আমাৰ দেউতাই পদিনা খেতি কৰি থৈছে